নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটোৰ বাবে আমি যিবিলাক সামগ্ৰী লৈছোঁ সেইবিলাক ঘৰতে উপলব্ধ হয় আৰু এই ৰেচিপিটো স্বাস্থ্যৰ কাৰণে অতি প্ৰয়োজনীয়। ইয়াৰ বাবে লৈছোঁ আমি ভেদাইলতা পাত, মচন্দৰী পাত, নৰসিংহ পাত আৰু সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ, জলকীয়া, বেচন আৰু প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি। আৰু লগত লৈছোঁ আমি অকণমান চাউলৰ গুড়ি, ঘৰত যিটো খুন্দা হয় সেইটো পিঠাগুড়িটো অকণমান লৈ লৈছোঁ আৰু এইখিনি আমি ভালদৰে মিক্স কৰি লৈছোঁ। মিক্স কৰোঁতে চাব যাতে এইখিনি অতি ভালদৰে মিক্স হৈ যায়। আৰু মিক্স কৰি লোৱাৰ পিছত আমি এতিয়া কেৰাহী এখনত তেল অলপ দি লৈছোঁ। তেলখিনি গৰম হ'বলৈ আমি দি দিছোঁ আৰু গৰম হোৱাৰ পিছত আমি ইয়াত এখন এখনকৈ পিঠাখিনি বহাই দিছোঁ। আৰু পিঠাখিনি বহাই দিয়াৰ পিছত আমি এইখিনি তলৰ চাইডটো ভজা হ'বলৈ দি দিছোঁ আৰু তল চাইডটো যেতিয়া ভজা হৈ গৈছে আমি তেতিয়া এইখিনি এখন হেতাৰে ওলোটাই দিছোঁ যাতে ওপৰৰ চাইডটো হেৰি হৈ যায়, মানে ওপৰৰ চাইডটো ভজা হৈ যায়। আৰু যিখিনি এতিয়া পিঠাখিনি ভজা হোৱাৰ পিছত ইয়াৰ ৰংটো বৰ ধুনীয়া হৈ গৈছে, ৰঙা অলপমান কম ৰঙা দেখা হৈ গৈছে। এইটো খাবলৈ বৰ ধুনীয়া হৈছিলে। আশা কৰোঁ আপোনালোকেও খাই ভাল পাব।